নমস্কাৰ, জয় হিন্দ দোস্ত। মোৰ নাম শ্ৰী ৰাহুল কুমাৰ ৰঙা। আজি আপোনালোকক এটা বঢ়িয়া ৰানিঙৰ এটা সুফিয়া বঢ়িয়া ট্ৰিক এটা দেখাম। কাৰণ আমি আজি ট্ৰাই কৰি চাইছোঁ আৰু আমি কপিও কোৱা নাই, দেখাও নাই। কাৰণ আজি আমি নিজে ট্ৰাই কৰিছোঁ। কি কৰিছোঁ চাই লওক। আমি বঢ়িয়া ইম্প্ৰুভ হৈছে। এনেকুৱা টেকত দি লৈছোঁ, চাই লওক। ষ্টাৰ্টিঙত দি লৈছোঁ টেকত, শেষত মানে আৰু ষ্টাৰ্টিংটো আগৰ পৰা কৈছোঁ, এইকেইটা আগৰ পৰা। তো এইকেইটা শেষত দি লৈছোঁ। শেষত দিলে কি হয় মানে কি স্পীড বাঢ়ে। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিবা পাত চাত দি। মানে আপোনালোকে শেষত কি কৰিব, সেইকেইটা মানে নগচিব, তেতিয়া অট'মেটিক স্পীড বাঢ়ি যায় লাষ্ট টাইমত। মিছা কৰা নাই, আপোনালোকে ট্ৰাই কৰি চাব। ৰাহুল এবাৰ দেখাই দিবা নেকি? চাওক কেনেকুৱা স্পীড বাঢ়ে। কাৰণ আপোনালোকে বহুত ভৰি মেলিব লাগিব, সেইটো কাৰণে বহুত স্পীড বাঢ়ে লাষ্ট টাইমত। বঢ়িয়া ট্ৰিক পাইছোঁ, বহুত স্পীড বাঢ়ে। আমি এতিয়া ৰানিং কৰিছোঁ, গোটেই টেক ৰানিং কৰিছোঁ, এইখিনিতহে আমাৰ স্পীড বাঢ়িছে। আগত ক'তো স্পীড অহা নাই, এইখিনিতে স্পীড বাঢ়িছে। বঢ়িয়া ট্ৰিক হয়, আপোনালোকে ট্ৰাই কৰি চাব। এনেকৈ দি ল'ব আপোনালোকে, পাত চাত যি আছে আপোনালোকে দি ল'ব পাৰে এনে ট্ৰাই কৰি চাবৰ কাৰণে। যদি মিছা কৈছোঁ আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু আপোনালোকক কেইটামান ৰানিঙৰ এক্সাৰচাইজ কেইটামান দেখাই আছোঁ, চাই থাকক ফুল ভিডিঅ'। এইকেইটা কণ বুলি কোৱা হয়, আপোনালোকে চাই লওক। ফুটবল প্ৰেক্টিছ কৰিলে এইকেইটা লোৱা হয়। তো কাৰোবাৰ তাত আছে যদি লৈ ল'ব পাৰে, কাৰোবাৰ গ্ৰাউণ্ডত, কাৰোবাৰ এনেকুৱা থাকেতো গ্ৰাউণ্ডত, তো লৈ ল'ব পাৰে। তো ফুল ভিডিঅ'টো চাই থাকক, আপোনালোকক কেইটামান এক্সাৰচাইজ দেখাই আছোঁ আমি। এনেকৈ আপোনালোকে মিলাই ল'ব, ঠিককৈ আপোনালোকে ভৰিখন মেলিব পৰাকৈ। বহুত ইম্প্ৰুভ হৈছে, মিছা কোৱা নাই। আপোনালোকে ট্ৰাই কৰি চাব, পাত চাত দি বহুত ইম্প্ৰুভ হৈছে। দেখি আছে আমি কেনেকৈ কৰি আছোঁ, আপোনালোকে এনেকৈ কৰিব পাৰে। যদি আপোনালোকৰ তাত কণ আছে তো কণ দি ল'ব, নহ'লে পাত দি ল'ব। মিছা কোৱা নাই, ট্ৰাই কৰি চাব এবাৰ। ট্ৰাই কৰি চালে আপোনালোকে প্ৰুফটো পাব। বহুত ইম্প্ৰুভ হৈছে আমাৰ, এনেকুৱা নাই। আপোনালোকে ট্ৰাই কৰি চাব। আৰু এটা দেখাইছোঁ আপোনালোকক, চাই থাকক।
বহুত ভাগ লাগিছে কাৰণ আজিহে ট্ৰাই কৰিছোঁ আপোনালোকে কৰি চাব ট্ৰাই বাছ আজিৰ কাৰণে ইমানে আৰু কাৰোবাৰ বেলেগ বেলেগ এক্সাৰচাইজ থাকিলে কৰিব পাৰে নিজৰ মতে তো ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আমি নতুন ভিডিঅ' আনিম এনেকৈ এক্সাৰচাইজৰ ভাল লাগিলে কমেণ্টো কৰি দিব জয় হিন্দ জয় ভাৰত জয় অসম